বহুদিন পিছত এটা ব্লগ দি আছোঁ চোৱানাৰ বাৰ্থডে কাৰণে অভিজে ৰাতিপুৱা এইবিলাকৰ নখ কাটি দি আছে ৰ'দত বহি বহি গোটেইকেইটা নখ কাটি দি আছে बर्थडे এখানে আমি পাকঘর করে বনেছে ভাত বনেছে আমার কি বনবা কালি সোহানা হসপিটাল पर आई আছে আর সোহানার বার্থডে মাছ বানাইছি আর মাংস আর আমি ডাক সারপ্রাইজ দিন অলপ পিছত আমি মলৰ বেলুন আনি ৰুমটো সজাম দুইজনে আমি সজাম আর ডাক সারপ্রাইজ দিন আহি আছে হসপিটাল पर সাসাৰ লগত আমার যে বেলুন ফুলাইছে মই ফুলাইছিলো ভিডিও কৰিছো এয়া আমা কি কৰা বেলুন ফুলাই এয়া কোনবা বিলাক চকলেট কমেছে এই চকলেট আছে এই দুটো আছে দাদি বানিয়েছে আম্মে ফুলাইছে স্প্রে এনেছে বেলুন ক্যান্ডেল বেছি ডাঙৰ কৰি কাটা নাই আমি ঘৰৰ পিছাই অলপমান ক্ষীৰ বনাইছোঁ খালি আৰু একো কৰা নাই তাই অহাৰ কথা নাছিল ভোগ কৰি অহা হৈছে সেইকাৰণে ইমান একো কৰা নাই আৰু কেক চকলেট দেখো মন খাও বেলকনিত বহি আছোঁ আমি সিহঁতে আহিলে দেখা পাম আৰু ছাৰপ্ৰাইজ দিম আৰু ৰুমটো আন্ধাৰ কৰি থৈ দিছোঁ লাইট চাইট অফ কৰি কেকত পৰিব ৰ কেকত পৰিব কেকত পৰিব দি দিবি ইয়াত থৈছিলে ইয়াত আপুনি যা গাড়ী কল তিনিজনে মিলি কাট Happy birthday to you. Happy birthday. Candle nung wali. Dia kalimat.
ভিডিঅ' কল কৰি তাক কৈ সুধি আছে কেনেকুৱা লাগিছে চবে মানে চাইছে হোষ্টেলৰ পৰা এটা আৰু গিফ্ট তাৰ দিছে এইবিলাক ছাৰপ্ৰাইজ দেখাই আছে কিয় চিল তাই না পোৱা নাই না ই আব্বা আগৰ পৰাই ইণ্টাৰেষ্ট নাই এইবিলাকত আজি ব্লগটো ইমানে সৰু মৰু বাৰ্থডে চেলিব্ৰেশ্যন আমি ঘৰৰবিলাক কেনেকুৱা লাগিছে আপোনালোকে জনাব থেংক ইউ দেখাৰ কাৰণে